নমস্কাৰ শ্ৰোতা বন্ধু, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চাণক্যদেৱৰ ৮টা মহান বাণী। এই বাণীকেইটাত আপোনাক শুদ্ধ পথে আগুৱাই লৈ যোৱাত যথেষ্ট সহায় কৰিব, আপোনাৰ বন্ধু বান্ধৱী তথা ল'ৰা ছোৱালীক যথেষ্ট সহায় কৰিব বুলি আশা কৰিলোঁ। এই মহৎ বাণী শুনো আহক। চাণক্যদেৱৰ ১ নম্বৰ বাণীটো হৈছে, আটাইতকৈ মূল্যৱান সম্পদ হৈছে জ্ঞান, আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য, আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি, আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। আমি ২ নম্বৰ বাণীটোৰ ফালে আগবাঢ়িছোঁ। শক্তিশালী হোৱা কিন্তু অহংকাৰী নহবা, দয়ালু হোৱা কিন্তু দুৰ্বল নহবা, কাৰণ অহংকাৰ আৰু দুৰ্বলতাই ধ্বংসৰ মূল কাৰণ। তৃতীয়টো বাণীত কৈছে, মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও সুধিব নালাগে। মহিলা সদায় আনৰ বাবে জীয়াই, আনহাতে পুৰুষে কেতিয়াও নিজৰ বাবে উপাৰ্জন নকৰে। চতুৰ্থ নম্বৰ বাণীটো হৈছে, কাকো সৰু বুলি নাহাঁহিব, কাৰণ ভৰিৰ তলৰ দুবৰি বোনহে পূজাত লাগে, মূৰৰ ওপৰৰ বৰগছ নহয়। পঞ্চমটো বাণী হৈছে, কৃপণ কেতিয়াও ধন সম্পত্তিৰ মালিক হ'ব নোৱাৰে, ধন সম্পত্তিয়ে কৃপণৰ মালিক হয়। সঁচাকৈ ধন সম্পত্তি গঢ়ি আমি সাঁচি বা জমা কৰি থলেই নহ'ব, ইয়াক আমি উপভোগ কৰিব পাৰিব লাগিব। ৬ নম্বৰ বাণীটো হৈছে, শিয়ালৰ দৰে ১০০ বছৰ জীয়াই থকাতকৈ সিংহৰ দৰে এদিন জীয়াই থকাই ভাল। সপ্তমটো বাণী হৈছে, অতিৰিক্ত অহংকাৰ পতনৰ লক্ষণ আৰু অতিৰিক্ত সৰলতা ঠগ খোৱাৰ লক্ষণ। সেয়েহে আমি বহুত অহংকাৰ কৰিব নালাগে আৰু বহুত সৰল হ'লে আনে সুবিধা ল'ব আপোনাৰ ওপৰত, অৰ্থাৎ সৰলতাৰ সুযোগ ল'ব। এইবাৰ আহিছোঁ অষ্টম তথা আজিৰ ভিডিঅ'ৰ অন্তিমটো বাণীলৈ। পাপ শৰীৰৰ পৰা নহয়, মনৰ পৰা সৃষ্টি হয়। যিমানেই গংগাত স্নান নকৰা কিয়, গংগাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে, মানুহৰ মানসিকতা নহয়। প্ৰিয় শ্ৰোতাবৃন্দ, ভিডিঅ'টি মন দি শুনাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ এনে ভিডিঅ' পাই থাকিবলৈ আমাক উৎসাহ যোগাই থাকিব। নমস্কাৰ। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ওচৰ চুবুৰীয়া লগৰ বন্ধু বান্ধৱী সকলোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জীৱনটো কেনেদৰে উপভোগ কৰিব লাগে শিকিব পাৰে। এয়ে আমাৰ চেনেলৰ মুখ্য উদ্দেশ্য। শ্ৰোতা বন্ধু, ভালে থাকক, কুশলে থাকক, জীৱনটো ভালদৰে উপভোগ কৰক। ধন্যবাদ। শুভৰাত্ৰি।